হাই গাইজ, আজি অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি কি আছে ইফতাৰত সকলোখিনি দেখাম, আপোনালোকে চাই থাকিব। এয়া আজি ইফতাৰৰ কাৰণে অলপ চেৱৈ আৰু এয়া চুজি বনাইছিলোঁ। তাকে আপোনালোকক দেখুৱাওঁ বুলি মই ভিডিঅ'টো কৰি ৰাখিলোঁ। এয়া চুজিখিনি হ'বই হৈছে, মোৰ জুইৰ ওপৰতে আছে, মই লৰাই আছিলোঁ আৰু চেৱৈখিনি হৈ গ'ল আৰু এয়া চুজিও হ'ল। কাৰণ আজি ভাবিলোঁ অলপ চিম্পুলেই ৰাখি থওঁ, সেইটো কাৰণে চিম্পুল কৰিয়ে ল'লোঁ। তাৰ লগত আকৌ খাবলৈতো খালী খাব নোৱাৰি, সেইকাৰণে পিঠাও বনাওঁ বুলি পিঠাও বনালোঁ কেইটামান। আৰু লগত এয়া খেজুৰ আৰু তিয়হটোতো লাগিবই, আৰু বুট ভাজাটোতো নহ'লে আমাৰ নহয়েই, সেইকাৰণে বুট ভাজিলোঁ। সিমানেই, এয়া ফাইনেলি হৈ গ'ল চেৱৈ। আৰু এয়া তৰমুজখিনি ময়ো কাটি থৈছোঁ, আৰু এয়া হ'ল পিঠা আৰু এয়া চৰ্বত, মানে চৰ্বত আৰু এয়া চুজি চবখিনি মই ৰেডি কৰি লৈছোঁ। কাৰণ ইফতাৰ সময়তো উৎপাত এটা সদায় লাগে, যিমানেই আগত। এয়া আকৌ মই ফ্লিপকাৰ্টত ক্ৰীম কেইটামান অৰ্ডাৰ দিছিলোঁ। ক্ৰীমটোৰ নাম হৈছে বেবিজ বাগে। সেই ক্ৰীমটো মই তাইক প্ৰথম বছৰ বাদ দি পিছৰ দুবছৰ এইটো ক্ৰীমেই ইউজ কৰি আহিছোঁ। প্ৰথম বছৰত জনচন আৰু হিমালয় এই দুটা ইউজ কৰিছিলোঁ, তাৰপাছৰ পৰা এইটো ক্ৰীম ভাল বুলি গম পাই পেলাই এইটো ক্ৰীমেই ইউজ কৰি আহিছোঁ। মানে ক্ৰীমটোৰ গোন্ধটোতো বহুত ধুনীয়া হয়, কিন্তু লগালেও মানে স্কিনটোৰ কাৰণে বহুত ভাল, সেইটো কাৰণে মই এইটো ক্ৰীম ইউজ কৰোঁ। আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, যদি প্ৰয়োজন বুলি ভাবে আপোনালোকেও ল'ব পাৰে। দামটো বাৰু মোৰ মনত নাই, মই ডেছক্ৰিপশ্যনত লিংকটো দি মানে ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল নিশ্চয় কমেণ্ট কৰিবলৈ নাপাহৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।